এই ঠাইডোখৰ ইমান ধুনীয়া। ঠাইডোখৰ ধুনীয়া কাৰণেতো আনিছো ন তোমাক ইয়াত লগ কৰিবলৈ। মোৰ যে ইয়াত থাকি বহুত ভাল লাগিছে জানা। হয়নে? বাকী তোমাৰ ঘৰত কোন কোন আছে? মোৰ মা, পাপা আৰু মই। বা ঘৰৰ একমাত্ৰ ছোৱালী মজা। পিছে তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মই, পাপা, মা আৰু দাদা এটা আছে। বাকী তুমি কি কৰা? মই মানে বৰ্তমান একো কৰা নাই বাৰু, কিন্তু কাম এটা বিচাৰি আছো। মেইন কথাটো সোধাই নাই নহয়। শুনাচোন, কোৱা। তুমি পিছে নিযুত মইনা পোৱা নহয় ন? মোৰ কলেজে 2 বছৰ হ'ল নহয়, নাপাওঁ বুজিছা সেইবোৰ আঁচনি। হয় নেকি? ঐ মোৰ এফালে যাবলৈ দেৰি হৈছে জানানে? এই বস্তু এটা দিছো লোৱাচোন। কি হ'ল ক'ত যোৱা? মই নিযুত মইনা আঁচনি পোৱা ছোৱালী সন্ধানত আছো। চৰি তুমি ক'ত গ'লা?